বিজনেছ প্লেন ফৰ্ম যিখন লাখপতি বাইদেউ আঁচনিৰ আৰু এখন ফৰ্ম দিছে বিজনেছ প্লেন ফৰ্ম। মই সেইখন কেনেকৈ ফিল আপ কৰে আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমে আপোনালোকে যি লিখিছে সেইটো বিজনেছ প্লেনটো আপোনালোকৰ যি হয়, কিছুমানে হাঁহ কুকুৰা পালন লিখিছে বা মাছ পুহিম বুলি লিখিছে, মীন পালন লিখিছে, যি লিখিছে আৰু মই প্ৰথমে মীন পালনখন কেনেকৈ ফিল আপ কৰে দেখুৱাই দিছোঁ। এইখন যিহেতু মীন পালনৰ ফৰ্মখন এইখন পাই যাব যিকোনো কম্পিউটাৰ দোকানত। ইয়াত ফিচাৰী বুলি লিখাই আছে। তাৰপিছত প্ৰথমে আপোনালোকে লিখিব লাগিব যিটো আছে SHG মেম্বাৰ, নেম অফ এণ্টাৰপ্ৰিনাৰ SHG মেম্বাৰ। ইয়াত আপোনালোকে আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ নামটো লিখি দিব, যি নাম হয় আপোনালোকৰ। তাৰপিছত SHG MIS কোড যিটো আপোনালোকক দিয়া হৈছিল, এটা কোড দিয়া হৈছিল নহয়, SHG কোড একোটা থাকে, সেই কোডটো এইখিনিত বহাই দিব আপোনালোকৰ যি হয় কোডটো। তাৰপিছত নেক্সট লিখিব লাগিব আপোনালোকৰ কাৰেণ্ট ইনকাম এক্টিভিটি, বৰ্তমান কি কৰি আছে আপুনি, যদি একো কৰা নাই হাউচ ৱাইফ হ'লে হাউচ ৱাইফ, যদি কিবা কৰি আছে যি কৰি আছে সেইটো লিখি দিব ধুনীয়াকৈ। কাৰেণ্ট ইনকাম পাৰ এনিয়াম, ইয়াত লিখিব আপোনালোকে যি হয়, যিহেতু হাউচ ৱাইফ হ'লে কম হয় 10,000 20,000 যাৰ যি হয় সেইটো লিখি দিব। নেক্সট আপোনাৰ আহিব নেম অফ দ্য বিজনেছ হুইচ ইজ বিনিং প্লেন টু ষ্টাৰ্ট এক্সপেণ্ড। আপোনালোকে যদি নতুনকৈ ষ্টাৰ্ট কৰিছে নিউ বুলি লিখিব, আৰু যদি আগৰ পৰা আছে এক্সপেণ্ড বুলি লিখিব। যিহেতু আগৰ পৰাই পুখুৰী আছেই সেইকাৰণে এক্সপেণ্ড বুলি লিখা হৈছে ইয়াতে। তাৰপিছত আপোনালোকৰ আহিব ফিংগাৰিং ইয়াৰ্লিং, মানে মাছৰ পোনা। মাছৰ যিহেতু ফিচাৰীৰ কাৰণে হয় এইখন ফৰ্ম, মাছৰ পোনা কিমান লাগিব সেইখিনি ইয়াতে লিখিব লাগিব। ইয়াতে লিখিব ইউনিট প্ৰাইচ, মানে প্ৰতিটো মাছৰ পোনাত কিমান দাম। ইয়াত 5 টকা বৰ্তমান চলি থকা দামটো ধৰা হৈছে 5 টকা। কিমান লাগিব, 1 বিঘা মাটি যদি পুখুৰী হয় 1 বিঘাত লাগিব আপোনালোকৰ 800টা পোনা লাগিব। ইয়াত 800 লিখি দিব। 800 লিখি দুয়োটা পূৰণ কৰি যিমান হয় টোটেল কিমান হ'ব 4,000 টকা। 4,000টো ইয়াত লিখি দিব। নেক্সট লাগিব ফ্লোটিং ফিড, মানে যিটো পানীত উপঙি থকা খাদ্য, সেই খাদ্য কিমান লাগিব, বৰ্তমান 30 টকা চলি আছে পাৰ কেজি, ইয়াত লাগিব 200 কেজি। কিমান হ'ব 6,000 টকা। 30 পূৰণ 200 ইনটু 6,000। নেক্সট লাগিব আপোনাক মেডিচিন। মেডিচিন কিমান লাগিব, প্ৰতিটো মেডিচিনত 5 টকাকৈ ধৰিলোঁ, 100টা লাগিব। 100টা লাগিলে 500 টকা হ'ব, ইয়াতে 500টো লিখি দিব। নেক্সট আহিব কাউ ডাং, মানে গৰুৰ গোবৰ। গৰুৰ গোবৰ কিমান লাগিব বা কিমান চলি আছে 10 টকা ধৰিলোঁ পাৰ কেজি, লাগিব 200 কেজি। ইয়াতে লিখি দিব আপোনালোকে 200। তাৰপিছত দুয়োটা পূৰণ কৰি দিব, 200 পূৰণ 10 সমান 2,000 টকা। 2,000টো ইয়াতে লিখি দিব। নেক্সট আহিব মাষ্টাৰ্ড উইল কেক, মানে আমি সহজ ভাত খলিয়া বুলি কওঁ, সৰিয়হৰ যিটো কেক হয়, সৰিয়হটোৰ পৰা অইল তৈয়াৰ কৰাৰ পিছত যিটো কেকটো ৰৈ যায়, মানে খলিয়াটো কিমান লাগিব, খলিয়াৰ কেজি 40 টকা, লাগিব 80 কেজি। 80 কেজি 80 পূৰণ 40 টোটেল 3,200 ইয়াতে লিখি দিব। আৰু তাৰপিছত আপোনাৰ আহিব টোটেল কিমান হ'ল, টোটেল কিমান খৰচ হ'ল 15,700 টকা। এইকেইটা গোটেইকেইটা যোগ কৰাৰ পিছত 15,700। নেক্সট আহিল ফাণ্ড ডিটেইলছ। আপোনালোকে ফাণ্ড ফ্ৰম MMUA, মানে চৰকাৰৰ পৰা কিমান পাব 10,000। 10,000টো ইয়াত লিখি দিব। চেল্ফ কণ্ট্ৰিবিউশ্যন, মানে নিজৰ পৰা কিমান খৰচ কৰিছে 5,700। 5,700টো ইয়াত লিখি দিব। টোটেল কিমান হ'ল, টোটেল RS 15,700। 15,700 ইয়াতে লিখি দিব ধুনীয়াকৈ। তাৰপিছত আহিব প্ৰডাক্ট কি হৈছে ফিছ, মানে মাছ। এক্সপেণ্ড প্ৰডাক্ট, মানে টোটেল কিমান ইনকাম কৰিলে, 200 কেজি ধৰিলোঁ, 200 কেজি 200টো ইয়াত লিখি দিব। এভাৰেজ চেল, বৰ্তমান ইয়াত কিমান চলি আছে চেল প্ৰাইচ, এভাৰেজ চেল প্ৰাইচ কিমান চলি আছে মাৰ্কেটত 200 টকা মাছৰ কেজি। 200 ধৰিলোঁ, টোটেল কিমান হ'ল 200 পূৰণ 200 40,000। 40,000টো ইয়াত লিখি দিব। নেক্সট আহিল এক্সপেণ্ড এডিশ্যনেল ইনকাম, ইয়াৰ উপৰিও
অন্যান্য আপোনালোকে অতিৰিক্ত কিমান ইনকাম কৰিলে 5,000 10,000 7,000 যি হয় সেইটো লিখি দিব আপোনালোকে ধৰি লওক 7,000 টকা ইনকাম কৰিলে 7,000টো ইয়াত লিখি দিছে তাৰপিছত এইখিনিতে আত্মসহায়ক গোটৰ সদস্যগৰাকীক যিটো বেংকত চহী আছে সেইটো চহী কৰিব দিব ইয়াতে ভেৰিফাই ব্লকৰ কোঅৰ্ডিনেটৰে কৰিব ইয়াতে চহী বাকীখিনি কৰিব নালাগে এপ্ৰুভ কৰিব এইটো ৰিজেক্ট কৰে ব্লকে কৰিব এইখিনি কৰি আপোনালোকে ফৰ্মখন জমা দিব লাগিব বাৰু নেক্সট আমি বেলেগ এখন ফৰ্ম ফিল আপ কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কি লাগে কমেণ্ট কৰি জনাবচোন